Good morning, Prabhat. Good evening. So, আজি আমি আছো গোপাল কৃষ্ণ চাহ বাগিচা। তো চাহ বাগিচালৈ আহিলোঁ, মানে গোপাল কৃষ্ণ চাহ বাগিচাত আহিলোঁ বিনায়ক কলেজৰ লগত, মানে এজন চিনাকি আছে, তাৰ লগত আহিলোঁ। তো ইয়াৰ মিলৰ পৰিৱেশটো দেখুৱাম ভিডিঅ'ত, মানে কেনেকৈ চাহপাত বনায়, কেনেকৈ কি প্ৰচেছিঙত বনায়, মানে প্ৰচেছত বনায়, তো গোটেইখিনি দেখুৱাম। তো ফাৰ্ষ্টলি দেখুৱাম। ইয়াৰ চাহপাত শুকুৱাই থৈছে, মানে চাহপাত ছিঙি আনি ইয়াতে জমা কৰিব, আনি কৰি লৈ ইয়াতে যিটো কিবা শুকুৱাই কৰি লৈ ইয়াৰ পৰা এনেকৈ জমা কৰিব, তাৰপিছত বনাব কৰিব। তো গোটেইখিনি বিশেষ কৈ আছোঁ, আগলৈ গৈ বেক কেমেৰাত দেখুৱাম, বেক কেমেৰাত কম। আমি ভিতৰলৈ আহিছোঁ। এইটো হ'ল ফেক্টৰী অফিচ, চাহপাত পূৰা বনাই আছে। এয়া চাওক, মানে সিটো ছাইডৰ পৰা উঠাই আনি এইটো ছাইডে লাহে লাহে আহি আছে। তো এতিয়া আগলৈ গৈ থাকিব, এয়া বনি আছে। চাহপাত বনি আছে, চাহপাত গুনাইছে। এইটো চাহপাতটো কাটিং হ'ব। ইয়াতে প্ৰথম প্ৰচেছ হ'ল চিঙা, তাৰপিছত হ'ল ঠাণ্ডা কৰি ৰাখিব, তাৰ পৰা আহি আছে এয়া, আৰু আহি কৰি লৈ ইয়াত এতিয়া কাটিং হৈ আছে। এয়া চাওক, কাটিং কৰি আছে পাতবিলাক পূৰা, আৰু এয়া চবেই লৈ আছে। দিয়া লাগি থাকা। এইটো কাটিং শুকুৱাইছে, এয়া চাওক পূৰা বেছি আছে। এই বাকীকেইটা মিল অফ হৈ আছে, বাকীকেইটা পূৰা মৰি আছে। ভিতৰৰ পৰিৱেশ সেইটো তাৰপৰা আনি এইটো শুকুৱাইছে ন, সেইটো চাহপাতটো যে তাৰপৰা আহি আছে যে, তাৰপিছত এইটো গৈ পেলাই তাত শুকাবগৈ নেকি, মানে তাপটো দি দিয়ে আৰু হিট দিয়ে। লাষ্টত গৈ পেকেজিং হয় আৰু অঁ, এইটো এতিয়া তালৈকে যাব। অঁ, আমি হে অঁ, বৰ্তমান কেঁচা মাল তাতে শুকাই আছে চাহপাত। খুৰী, এইটো ইয়াত শুকাই আছে এইটো ইয়াতে, এইটো হিট দিছে, শুকাইছে। এইটো চাওক, লাহে লাহে প্ৰচেছিঙত আহি ইয়াত শুকাইছে। এইটো শুকাই গৈ আছে, ইফালে হৈ গৈ আছে, এইফালে শুকাই গৈ আছে। লাষ্টত ইয়াৰ পৰা পেকেজিং হ'বগৈ শুকাই যোৱাৰ পিছত। খুৰী, লাষ্টত শুকাই পেলাই পেকেজিং কৰিব, লাষ্টত এইটো শুকুৱাই যোৱাৰ পিছত পেকেজিং কৰিব, তাত যাব। মানে এইটোৰ পৰা আহি এতিয়াও হোৱা নাই, এইটোৰ পৰা আহি এইটো লাহে লাহে আহি আছে। এয়া চাওক, এইটো চাহপাত। তো এয়া গৈ আছে লাহে লাহে, তাৰপিছত তাত যাব আৰু দেখুৱাইছোঁ আগৰ প্ৰচেছ কেনেকৈ কি হৈ আছে। তো আহি আছে পুৰা। এইটো চাহপাতটো হ'লেই নেকি? এইটো নাই হোৱা নাই। সেইটো মালটো ইফালে আকৌ ঘূৰি আহিব। নাই হোৱা নাই। এইটো চাহপাত
গোটেইখিনি তাৰ পৰা আহিব ইয়াত প্ৰচেছিং হৈ তাৰপিছত ইয়াতে মানে কোৱালিটি চিষ্টেম চেক কৰিব মানে এটা যেনেকৈ ফাৰ্ষ্ট কোৱালিটি ছেকেণ্ড কোৱালিটি থাৰ্ড কোৱালিটি তো গোটেইখিনি আহি ইয়াতে তো চাই থৈ গৈ থাকিব এয়া ওলাই আছে তো এনেকৈ ওলাই থাকিব তাৰপিছত ইফালে পেকেজিং হ'ব তাৰপিছত পেকেজিং কৰি লাষ্টত গৈ আমাৰ এটা পাই গৈ মানে ধুনীয়া ধুনীয়া চাই যেনেকৈ 1 নম্বৰ কোৱালিটি চাই 2 নম্বৰ কোৱালিটি চাই তেনেকুৱা এই চালি আছে চাহপাত এইটো নন ভেৰিফাইড এইটো ডাঙৰ চাহপাত এইটো মিহি চাহপাত এইটো দেখিছে এইটো মিহি মানে প্ৰত্যেকটো ইয়াতে গোটেই চালনীত চালিব এটা এটা প্ৰচেছত যাব মিহি সৰু ডাঙৰ গোটেইখিনিয়ে চালি আছে চাহপাত ইয়াৰ কাম কৰি আছে পুৰা তো ইয়াৰ পৰা পেকেজিং হৈ গৈ আছে তো ভাল লাগিছে অঁ বাবু কি খবৰ এতিয়া তেনেকৈ আহিছে বহুত দিনৰ পৰা কেনেকুৱা লাগিছে ধুনীয়া লাগিছে নেদেখা বস্তু দেখিছোঁ মানে আজি মই প্ৰথম গোপাল কৃষ্ণ চাহ বাগিচাত আহিছোঁ দেখিছোঁ চাহপাত কেনেকৈ বনাইছোঁ কি আহি আছোঁ ইয়াতে 1 নম্বৰ 2 নম্বৰ কোৱালিটি হৈ গৈছে সেইটো 1 নম্বৰ মানে গোটেইখিনি ইয়াতে চালি চালি আছে লাষ্টতে মানে গোটেইখিনি প্ৰচেষ্টা বা কাটিব পাইছে গোটেইখিনি আহি লাষ্টত এই চাহপাত কেইটামান লৈ যাব পৰা যায় মানে ভিতৰত আহি এটাই মানে শিকিব পাইছোঁ আজি বহুত দিনৰ মূৰত তেনেকৈ আহিলোঁ জন্মৰ পৰা মই এনেও গোপাল কৃষ্ণ চাহ বাগিচা দেখা নাই তো আজি প্ৰভু মই এটা চান্সত কেতিয়াবা ন দেখা মানে ভাল লাগে তেনেকৈ এইবিলাক চাহপাত পৰা ৰেডি হৈছে ইয়াৰ পৰা যাবগৈ পিছত যায় পেকেজিং হ'ব কোনোবাই কেজি ছিষ্টেমত কোনোবাই পেকেজিং ছিষ্টেমত 100 গ্ৰাম 200 গ্ৰাম মোক 100 গ্ৰাম লাগিব তেনেকুৱা ছিষ্টেমত মানে হৈ যাব চাহপাত ৰেডি ফাইনেলি আজি দেখি গ'লোঁ আমি গোপাল কৃষ্ণ চাহ বাগিচালৈ আহিলোঁ আৰু আহি ভাল লাগিছে প্ৰভু মই তেনেকৈ এটা কেতিয়াবা নেদেখা বস্তু ঘপককৈ হৈ যায় মানে নকৰা প্লেনিং তেনেকৈ ঘপককৈ হৈ যায় তো আজি আমি আহিলোঁ গোপাল কৃষ্ণ চাহ বাগিচালৈ বহুতে আহে খানা খাবলৈ কিবা কৰিবলৈ তো ঘূৰিবলৈ চাবলৈ আহে তো আজি আমি আহিলোঁ গোপাল কৃষ্ণ চাহ বাগিচাও চালোঁ আৰু চাহপাত কেনেকৈ বনায় আৰু মই তেনেকৈ দেখা নাছিলোঁ তো এবাৰ প্ৰভু দেখিছে ন এবাৰ খুৰাও দেখিছে মানে প্ৰথম এবাৰ খুৰাও দেখিছে কেনেকৈ চাহপাত বনাই ক'ৰ পৰা কেনেকৈ কি প্ৰচেছত গৈ চাহপাত আমাৰ তাৰলৈ পায় আৰু 1 নম্বৰ 2 নম্বৰ কোৱালিটি কেনেকুৱা কোৱালিটি বেছি ভাল লাগে তেনেকুৱাতো ভাল লাগে তো আজি আহিলেও ভাল লাগিছে চাহপাত বনাই দেখিছোঁ নিজৰ চকুৰে আৰু আপোনালোকক যিমানখিনি পাইছে সিমানখিনি দেখুৱাব ট্ৰাই কৰিছোঁ আৰু কিবা যদি ভুল ভ্ৰান্তি হয় তো চিনাকি বুলি ক্ষমা কৰি দিব বেয়া চেয়া নাপায় জানে সেইটোৱে আৰু তো বেছি নকওঁ আজিৰ ব্লগ আমাৰ হ'লেই মানে চাহপাত বনোৱা কিবা বনোৱা তো বেছি নকওঁ তো আজিৰ কাৰণে বাই বাই টাটা গুড নাইট চি ইউ নেক্সট এটা ব্লগত নেক্সট এটা ঠাইত লগ পাম আকৌ এবাৰ প্ৰভু ক'ত গ'ল